সিৰিজটোৰ প্ৰথম খণ্ড অৰ্থাৎ পাৰ্ট 1ত আপোনালোকৰ ৰেছপন্স যথেষ্ট ভাল আছিল আৰু বহুতেই ৰিকুৱেষ্ট কৰিছিল সিৰিজটোৰ দ্বিতীয় খণ্ড অৰ্থাৎ পাৰ্ট 2ৰ বাবে সেইবাবেই আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সিৰিজটোৰ দ্বিতীয় খণ্ড অৰ্থাৎ পাৰ্ট 2 কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই এটা খুব গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ আজি মই আপোনালোকৰ মাজলৈ টোটেল 50টা কুৱেশ্যন লৈ আহিছোঁ আৰু আপোনালোকে 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ টোটেল স্ক'ৰ কিমান হয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব Question number 1. Jim Corbett National Park is located in which place? অৰ্থাৎ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ উত্তৰাখণ্ড। Question number 2. Kathak is a classical dance form from which region of India? অৰ্থাৎ কথক নামৰ যি ধ্ৰুপদীয় নৃত্য ভাৰতবৰ্ষৰ কোনটো স্থানৰ হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নৰ্থ ইণ্ডিয়া। Question number 3. Orunodoy, the first Assamese language magazine was published from অৰ্থাৎ অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় প্ৰথম কোন স্থানৰ পৰা প্ৰকাশ পাইছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ Question number 4. Which planet of the solar system lies between Earth and Jupiter অৰ্থাৎ সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাৰ্চ Question number 5 Who designed the national flag of India অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পিংগালী ভেংকায়া Question number 6 What is the capital of Jharkhand অৰ্থাৎ ঝাৰখণ্ডৰ ৰাজধানী কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাঞ্চি Question number 7 Assam Women University located in which place অৰ্থাৎ Assam Women University ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যোৰহাট Question number 8 Who established Jorhat as the last capital of Ahom Kingdom অৰ্থাৎ আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটক কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ স্বৰ্গদেউ গৰিনাথ সিংহা Question number 9 Which state of India did the চিপকো মুভমেণ্ট originate in অৰ্থাৎ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলনৰ উৎপত্তি হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ উত্তৰাখণ্ড Question number 10 নৰেন্দ্ৰ মোদী ষ্টেডিয়াম is situated in অৰ্থাৎ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আহমেদাবাদ Question number 11 Who is considered as the Iron Man of India অৰ্থাৎ কাক ভাৰতবৰ্ষৰ লৌহ মানৱ বুলি কোৱা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল Question number 12 Who is known as the Missile Man of India অৰ্থাৎ কোন ভাৰতবৰ্ষৰ মিছাইল মেন হিচাপে পৰিচিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এপিজি আব্দুল কালাম Question number 13 The Battle of Saraighat was fought between লাচিত বৰফুকন and অৰ্থাৎ শৰাইঘাটৰ যুদ্ধ লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰামসিংহ Question number 14 On every Independence Day of India the Prime Minister addressed the nation from অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰত্যেকটো স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক ক'ৰ পৰা সম্বোধন কৰে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰেড ফৰ্ট Question number 15 Which city will host the 2024 Summer Olympics অৰ্থাৎ কোনখন নগৰে 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰিব ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পেৰিছ Question number 16 The Treaty of Yandabu was signed between অৰ্থাৎ ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ব্ৰিটিছ আৰু বুৰ্মিজ সকলৰ মাজত Question number 17 The Umananda Temple is situated on the top hill of অৰ্থাৎ উমানন্দ মন্দিৰ কোনখন পাহাৰৰ ওপৰত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভস্মাচল Question number 18 The chief of Ahom military during the region of Suhumung
and the husband of Mulagavuru was অৰ্থাৎ আহোম ৰজা চুহুংমুঙৰ ৰাজত্বকালত আহোম সৈন্যৰ সেনাপতি আৰু মুলাগাভৰুৰ হাজবেণ্ডৰ নাম কি আছিল ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি ফ্ৰাছেনমুং বৰগোহাঁই Question number 19 The state of northeast India that does not share borders with Bangladesh is অৰ্থাৎ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যই বাংলাদেশৰ লগত সীমা শ্বেয়াৰ নকৰে ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ মণিপুৰ Question number 20 The second battle of Panipat fought between Akbar and Himu was in the year অৰ্থাৎ পানিপথৰ দ্বিতীয় যুদ্ধ আকবৰ আৰু হিমুৰ মাজত কোন বছৰত সংঘটিত হৈছিল ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি 1556 চনত Question number 21 The minimum age for acquiring voting right in India was reduced from 21 years to 18 years in the year অৰ্থাৎ কোন বৰ্ষত ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে ভোট কৰাৰ অধিকাৰ 21 বছৰৰ পৰা 18 বছৰলৈ সলনি কৰা হৈছিল ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি 1989 চনত Question number 22 In which year did the British transfer the capital of India from Calcutta to Delhi অৰ্থাৎ ব্ৰিটিছাৰসকলে কোন বৰ্ষত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ লৈ আহিছিল ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ 1911 চনত Question number 23 Which of the following states does not share border with Assam অৰ্থাৎ কোনখন ৰাজ্যই অসমৰ লগত সীমা শ্বেয়াৰ নকৰে ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি সিকিম Question number 24 How many rings are there on the Olympic flags অৰ্থাৎ অলিম্পিকৰ পতাকাখনত কিমানটা ৰিং থাকে ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি 5 Question number 25 The capital city of Argentina is ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ Buenos Aires Question number 26 Satiswadhini is related to which dynasty অৰ্থাৎ সতীসাধিনী কোন সাম্ৰাজ্যৰ লগত সম্পৰ্কিত ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ চুতীয়া Question number 27 Who created the post বৰগোহাঁই and বুঢ়াগোহাঁই অৰ্থাৎ বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ পোষ্ট দুটা কোনে সৃষ্টি কৰিছিল ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ চুকাফা Question number 28 Which Ahom ruler was known as বামুণী কোঁৱৰ অৰ্থাৎ কোনজন আহোম শাসকক বামুণী কোঁৱৰ হিচাপে জনা যায় ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি সুদাংফা Question number 29 Which of the following Ahom king conducted the first ever census অৰ্থাৎ কোনজন আহোম ৰজাই পোন প্ৰথমবাৰৰ বাবে জনসংখ্যাৰ জৰীপ কৰাইছিল ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি চুহুংমুং Question number 30 What is the largest planet in our solar system অৰ্থাৎ আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি জুপিটাৰ অৰ্থাৎ বৃহস্পতি Question number 31 Kamakhya temple is situated on the top of which of the following hill অৰ্থাৎ কামাখ্যা মন্দিৰ তলত উল্লেখিত কোনখন পাহাৰত অৱস্থিত ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ নীলাচল পাহাৰ Question number 32 The capital of Assam was shifted from Shillong to Dispur in the year অৰ্থাৎ অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ কেতিয়া শিফট কৰা হৈছিল ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি 1972 চনত Question number 32 বড়ো সাহিত্য সভা was established in the year অৰ্থাৎ বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ 1952 চনত Question number 34 For what the Samugri Satra is famous in India for অৰ্থাৎ ভাৰতবৰ্ষৰ ভিতৰত সামগ্ৰী সত্ৰ কিয় বিখ্যাত ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি মাস্ক মেকিং Question number 35 Who was the first governor of independent Assam অৰ্থাৎ স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ কোন আছিল ইয়াৰ অপচনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি ছাৰ মোহাম্মদ সালেহ আকবৰ হায়দৰী Question number 36 The Dhalasadia bridge is on the river অৰ্থাৎ ধালাচাদিয়া দলংখন
অসমৰ কোনখন নদীৰ ওপৰত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লোহিত। Question number 37. In which place the first session of Assam Association was held in 1905? অৰ্থাৎ 1905 চনত আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়। Question number 38. The অভিৰুচি স্পৰ্টছ ডে is celebrated on. অৰ্থাৎ অভিৰুচি স্পৰ্টছ ডে কোন তাৰিখে উদযাপন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 3 ছেপ্টেম্বৰ। Question number 39. Which of the following river is not a tributary of ব্ৰহ্মপুত্ৰ river? অৰ্থাৎ তলত উল্লেখিত কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ সহায়ক নদী নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জাতিংগা। Question number 40. Dr. Bhupen Hazarika won Dada Saheb Phalke Award in the year. অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা কোন বছৰত লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1992 চনত। Question number 41. Who wrote the novel হালধীয়া চৰায়ে বাওধান খায়? অৰ্থাৎ হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি হোমেন বৰগোহাঁই। Question number 42. How many ঘোষাস are there in the নামঘোষা? অৰ্থাৎ নামঘোষাত কিমানটা ঘোষা থাকে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1000টা অৰ্থাৎ 1000টা। Question number 43. Which is the first classical language of India? অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথম ধ্ৰুপদীয় ভাষা কোনটো? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তামিল। Question number 44. In Bangladesh, river Ganga is known as. অৰ্থাৎ বাংলাদেশক গংগা নদীক কি নামেৰে জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি পদ্মা। Question number 45. Which of the following is the place of confluence of the Alakananda and the Bhagirathi river? অৰ্থাৎ অলকানন্দা আৰু ভাগীৰথী নদীয়ে লগ খোৱা স্থানক কি নামেৰে জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দেৱপ্ৰয়াগ। Question number 46. Who was the president of the second session of the Indian National Congress? অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনৰ সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি দাদাভাই নেৱৰজী। Question number 47. Which was the only session of Indian National Congress presided by Gandhi? অৰ্থাৎ মহাত্মা গান্ধীয়ে সভাপতিত্ব কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অধিৱেশন কোনখন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বেলগাম ছেছন। Question number 48. Who was the first Muslim president of Indian National Congress? অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলিম সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বদৰুদ্দিন তাইবজী। Question number 49. The Reserve Bank of India was established on. অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1935 1 এপ্ৰিল। Question number 50. Who is famously known as the forest man of India? অৰ্থাৎ ভাৰতবৰ্ষৰ অৰণ্য মানৱ হিচাপে কাক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি যাদৱ পায়েং।